So welcome to my test Assam. আপোনালোকে যদি টেষ্ট Assam ভিডিঅ'বিলাক চাই সবেজ ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰিব নাপাব তেতিয়া মই এনেকুৱা লেটেষ্ট ভিডিঅ' চবতকৈ আগতকৈ সোনকালে পাব চ' গাইজ আজি যিটো ওপৰত ভিডিঅ' বনাইছোঁ আপোনালোকে গম পাইছে যেনে যিটো মই থাম্বনেইল লগাইছোঁ বা ইউজ কৰিছোঁ সেই থাম্বনেইলটোৰ ওপৰত যেনেকৈ আপুনি ধৰি লওক যেনেকৈ আপোনাৰ চেমচাং যিটো বহুত য'ত এতিয়াই আপোনাৰ নতুন এমআই ফিংগাৰপ্ৰিণ্টছ বা ফেচ লগ ওলাইছে আগতে যিবিলাক চেমচাং যিটো বা ধৰি লওক মাইক্ৰ'মেক্স জিঅ'খিনি বহুত মোবাইল আছিলে যে আগতে তাত অকল পেটাৰ্ণ লগ বা পিন বা পাছপৰ্ট আছিলে কিন্তু তাত আজিলৈকে ফেচ লক বা ফিংগাৰপ্ৰিণ্ট আছিলে আজি এনেকুৱা এটা এপ্লিকেশ্যন লৈছোঁ য'ত আপুনি ফিংগাৰপ্ৰিণ্ট বা ফেচ লক যিকোনো দুটা ভিতৰত এটা লক ইউজ কৰিব পাৰিব যেনেকৈ আপোনাৰ আৰু সেই লকটো আপোনাৰ এপ্লিকেশ্যনত দিব পাৰিব বা আপোনাৰ যিটো টেম্পৰাৰী লক থাকে যেনেকৈ আপোনাৰ সেই লকটো আপুনি ইউজ কৰিব পাৰিব ন আপুনি যিকোনো আপোনাৰ পাৰ্চনেল বস্তু হওক হোৱাটছআপ হওক ফেচবুক এইবিলাকত আপুনি লগ লগাই থ'ব পাৰিব আৰু বিশেষকৈ কি হৈছে আপোনাৰ যিটো ফেচ লকটো এইটো ওপৰতে ডিপেণ্ড কৰিব যে আপোনাৰ যেনেকুৱাই মোবাইল নহওক বা যেনেকুৱাই কমটি বা 3G 2G তাৰ ফোন কেমেৰা থাকিলে সেই লকটো আপোনাৰ কাম কৰিব প্ৰথমে আপোনাৰ যিটো আপোনাৰ প্লে ষ্ট'ৰ সেই প্লে ষ্ট'ৰটো আপোনালোকে প্ৰথমে লগতে ডাটাটো অন কৰিছোঁ প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত ইয়াত লিখিব ফেচ লক চ' গাইজ মই ইয়াত দেখাই আছে আপুনি চাই লওক মই দেখাই দিছোঁ ইয়াৰ প্ৰথম অপশ্যনটো ফেচ লক ইয়াত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ শ্ল' যিটো আপোনাৰ 3 নম্বৰ অপশ্যন এইটো এপলক ফিংগাৰপ্ৰিণ্টছ লক এইটো 2017 ইয়াত গৈ ক্লিক কৰিব চ' গাইজ মই এইটো ইনষ্টল কৰি থোৱা আছে কিন্তু ইনষ্টল নকৰোঁ ঠিক আছে তাৰপৰা লাহেকৈ বেক আহিব আপোনাৰ ডাউনলোড হৈ যোৱাৰ পিছত প্ৰথম ডাউনলোড কৰি ল'ব তাৰ ডাউনলোড হৈ যোৱাৰ পিছত তাৰপৰা আপোনাৰ এপছটো অ'পেন কৰি ল'ব ঠিক আছে অ'পেন হ'ব যদি আপোনাৰ পাৰ্মিশ্যন খুজিব তাৰমানে যেনেকুৱা টাইপৰ আপুনি পেটাৰ্ণ দিয়ে ধৰক আপুনি চ' গাইজ মই এনেকৈ দি দিছোঁ হৈ যোৱাৰ পিছত এই যে এইটোত ক্লিক কৰিব ঠিক আছে চৰি ইয়াত গৈ আপোনাৰ যিকেইটা মোবাইলৰ এপ্লিকেশ্যন বা ফাংচন ইয়াত চব দেখাই দিব চব লক খোলা আছে আপুনি লকো কৰি ল'ব পাৰিব তাৰপিছত ওপৰত যিডাল তাৰমানে ধৰক তিনিটা কিনাৰত দেখিব এইখিনিত ইয়াত গৈ ক্লিক কৰিব তাৰপৰা যিটো 4 নম্বৰ অপশ্যন ফেচ লক গৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰপৰা ষ্টাৰটো টিপিব আৰু লোডিং হৈ আছে লোডিং হ'ব দিয়ক এটা কথা মনত ৰাখিব যে আপোনাৰ এই ফেচ লকটোত এক চকুত যিটো আপোনাৰ চকুত গৈ ফ'কাছ কৰিব শ্ল' এনেবল নাও মাৰি দিব ঠিক আছে তাৰপৰা আপোনাৰ এই কেমেৰাটো আপোনাৰ যিটো ফোন কেমেৰা সেই কেমেৰাটো অ'পেন হ'ব ঠিক আছে তাৰপৰা আপোনাৰ এই ফ'কাছ কৰিব লাগিব দেখাই আছোঁ তেনেকৈ ভালকৈ নপৰিলে ঠিক আছে পোহৰত চ' গাইজ তাৰপৰা আপুনি কি কৰিব ধুনীয়াকৈ ধৰি লওক বেক আহি ল'ব ঠিক আছে বেক অহাৰ পিছত আপুনি যিবিলাক এপ্লিকেশ্যন ধৰক হোৱাটছআপ হওক বা ফ্লিপকাৰ্ট ধৰক যিকোনো ইউটিউব ফোন কল বা আপোনাৰ যিবিলাক পাৰ্চনেল তাতো আপুনি লকটো এনেকৈ টিপি দিব এই য'ত লকটো টিপিব ন তাৰপৰা আপুনি বেক আহিব ঠিক আছে বেক অহাৰ পিছত আপুনি য'ত ধৰি লওক যিবা এটা উদাহৰণ দিছোঁ যে আপুনি হোৱাটছআপত হেৰি কৰিছিলে হোৱাটছআপত লক লগাইছে ঠিক আছে ৰ'ব তাৰপৰা আহি যাব কিন্তু আপুনি ইয়াত প্ৰথম যিটো ফিংগাৰপ্ৰিণ্ট এপছটোৱে যিটো পাৰ্মিশ্যন বিচাৰিছিলে সেই পাৰ্মিশ্যনটো যেনেকৈ আপোনাৰ পেটাৰ্ণটোও মাৰিব পাৰে তাৰপৰা ওপৰত যিটো ইয়াত গৈ ঠিক আছে ইয়াত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰ'ব ঠিক আছে এতিয়ালৈকে সেইটো বস্তুটো তাৰমানে ফিংগাৰপ্ৰিণ্ট সেইটো নাহে ইয়াত এবাৰ বেক কৰি দিব বেক হৈ যোৱাৰ পিছত তো আপুনি কি কৰিব আকৌ সেই ফোনৰ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত ইয়াত যিটো ফেচ লগ এই দেখিছে আপুনি দেখা পাইছে হোৱাটছআপ
হোৱাটছআপৰ কেইটা যদি ফেচ লওক ইয়াত ক্লিক কৰিব তেতিয়া আপোনাৰ ফেচ হৈ গ'ল ঠিক আছে ফেচ হৈ যোৱাৰ পিছত তাৰপৰা আপুনি বেক আহিব এবাৰ বেক অহাৰ পিছত ফেচ মাৰি লওঁ ৰ'ব এতিয়া দেখাই দিছোঁ খুলি গ'ল ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়ক শ্বেয়াৰ এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব